আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আটাইকে খাদিজাজ ব্লগৰ আন এটি ভিডিঅ' চাবলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে মই মোটামুটি আছোঁ আৰু বহুত দিন পিছত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহিলোঁ আসলতে ব্যক্তিগত কিছু ব্যস্ততাৰ কাৰণে বহুত দিন আপোনালোকৰ লগত যোগাযোগ কৰিব পৰা নাই যেই নহওক আজি আহি গলো আপোনালোকৰ লগত এটি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ গতিকে বেছি বকবক নকৰি বলক ভিডিঅ'টো আৰম্ভ জেনাৰেলি আমি ব্ৰেডৰ লগত যেতিয়া চাহ কাপ খাওঁ তেতিয়া ব্ৰেডটো গৰম কৰি লওঁ নহয় জানো ব্ৰেডটো যদি টোষ্টৰ দৰে মচমচীয়া হৈ যায় কোনেও ভাল নাপায় বাৰু সকলোৱে টোষ্টেৰে চাহ খাবলৈ ভাল পায় আজি কেনেকৈ 5 মিনিটত ব্ৰেড হেকি টোষ্ট বনাই খাব পাৰি সেই ভিডিঅ'টো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও কামত আহিব যিসকলে ব্ৰেডেৰে টোষ্টেৰে চাহ খাবলৈ ভাল পায় সেই সকলৰ কাৰণে বহুতে সহায়ক হ'ব এই ঠাণ্ডা দিনত টোষ্টেৰে চাহ কাপ খাবলৈ আমি সকলোৱে ভাল পাওঁ নহয় জানো গতিকে বলক কেনেকৈ এই টোষ্টাৰেৰে ব্ৰেড মই টোষ্ট বনাওঁ চাই থাকক এইটোৱেই মোৰ সেই ফিলিপছৰ টোষ্টাৰটো যিটোত মই 5 মিনিটতে টোষ্ট বনাই ৰেডি কৰোঁ বহুতে সহায়ক হৈছে এই বস্তুটো মোৰ যিহেতু ঠাণ্ডাৰ দিন আৰু মোৰ দুটা বাচ্চা আছে যিকোনো সময়তে কিবা কিবি খাব বিচাৰে আৰু এইটো হ'ল টাইমাৰ মাইক্ৰ'ভেনত যেনেকৈ টাইম ছেট কৰিব লাগে এইটোতো চেম প্ৰচেছ 1 2 3 লিখা আছে টাইম ছেট কৰিব লাগে আৰু এইটো আপ এণ্ড ডাউন আৰু এইটো চাৰ্জাৰটো লাগিবই প্লাগত লগাই দিয়াৰ লগে লগে অন কৰি দিয়াৰ লগে লগে দুফালে দুটা হিটাৰ আছে জ্বলি উঠিব আৰু আপুনি এনেকৈ হাত দি চাব পাৰে কিমান হিট হ'ল হিট হোৱাৰ পিছত এই স্লাইচবিলাক দুফালে 2 পিচ দিব লাগে 2 পিচে দিব লাগিব যদি আপোনাৰ ডাঙৰ ডাঙৰ স্লাইচ থাকে আৰু যদি সৰু ব্ৰেডৰ স্লাইচ থাকে তেতিয়াহ'লে 4 পিচ দিব পাৰিব আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত এই ব্ৰেডটোৰ হাফ ৰৈ গৈছিলে এইখিনি এতিয়া স্লাইচ কৰি ললোঁ আৰু এই স্লাইচৰে মই আপোনালোকক আজি টোষ্ট বনাই দেখুৱাম বলক প্লাগত মই চাৰ্জাৰ পাত লগাই দিছোঁ আৰু লগে লগে দুফালে ৰঙা ৰঙা হৈ আহিছে চাওক তাৰ মানে দুফালে হিটাৰ জ্বলি উঠিছে মোৰ টোষ্টাৰ গৰম হৈ গৈছে এতিয়া দুফালে 2 পিচ ব্ৰেড মই দি দিলোঁ আৰু টাইমটো 1 মিনিটৰ কাৰণে সেট কৰিছোঁৱে 1 মিনিট পিছত এটো নিজে নিজে উঠি যাব মোৰ টোষ্ট ৰেডি হৈ যাব বৰ্তমান এই প্ৰযুক্তিবিদ্যাৰ যুগত আমি কম সময়ত বেছি কাম কৰিব লাগিব কেনেকৈ আমি কম সময়ত বেছি কাম কৰিব পাৰোঁ সেইবিলাক বস্তুৱে আমি যোগাৰ কৰিব লাগিব এয়া চাওক 1 মিনিটতে কিন্তু ধুনীয়াকৈ ব্ৰাউনকৈ মোৰ টোষ্ট ৰেডি এনেকুৱাই মোৰ ভাল লাগে ইয়াতকৈ ডাৰ্ক হ'লে কিন্তু মোৰ খাব ভাল নালাগে অলপ তিতা তিতা লাগে গতিকে মই এনেকুৱাই ভাল পাওঁ মই এনেকৈ সদায় ভাজো একদম মচমচীয়া কিন্তু চাওক মোৰ টোষ্ট ৰেডি আৰু গাখীৰ চাহ লৈছোঁ এই গাখীৰ চাহেৰে এই ঠাণ্ডা দিনত গৰম গৰম টোষ্টৰ লগত কেনেকুৱা লাগিব যিসকলে চাহ খাই ভাল পায় নিশ্চয় গম পাইছে মোৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া ডিনাৰ ৰেডি কৰিবলৈ যাম যিয়ে নহওক ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ ভালেই লাগিছে আপোনালোকৰ ভাল লাগিলে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব টোষ্টাৰ মেচিনটো যদি আপোনালোকৰ ভাল লাগে কিনি ল'ব বহুত হেল্পফুল হয় এইটো ফিলিপছ কোম্পানীৰ বস্তুবিলাক অলপ কষ্টলি থাকে এইটো সকলোৱে জানে যিয়ে নহওক বহুত বকবক কৰিলোঁ বহুত দিন আপোনালোকৰ লগত কানেকশ্যন হ'ব পৰা নাছিলোঁ বহুত বেয়া লাগি আছিল আসলতে ভাল লাগে এনেকৈ কণ্টেণ্ট ক্ৰিয়েটৰ যোগেদি যদি আপোনালোকৰ লগত মই কানেক্টেড হৈ থাকিব পাৰোঁ মনটো বহুত ভাল লাগে বহুত দিন হ'ব পৰা নাছিলোঁ ব্যক্তিগত কিছুমান ব্যস্ততাৰ কাৰণে যিয়েই নহওক এতিয়া আশা কৰিছোঁ আহিম সপ্তাহত এদিন হওক দুদিন হওক আপোনালোকৰ লগত কানেক্টেড হৈ থাকিব চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব আৰু কমেণ্ট ছেকশ্যনত ভাল ভাল কমেণ্ট কৰিব দেই আৰু কি ক'ম এতিয়া ডিনাৰ ৰেডি কৰিব লাগে 7টা বাজিল এতিয়া আপোনালোকৰ পৰা বিদায় মাগিবৰ সময় হ'ল ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'বিলাক চাই থাকিব বাই আল্লাহ হাফিজ